প্ৰধান শিক্ষক পতাকাৰ বাকৰিত আহি থিয় হ'বৰ কাৰণে অনুৰোধ কৰিছোঁ। ভিতৰত সোমাই আছে মহিলা সন্মিলনী জিন্দাবাদ, মহিলা সন্মিলনী জিন্দাবাদ, কোকৰাঝাৰ জিলা নাট্যকী ছাত্ৰ সন্থা জিন্দাবাদ, দক্ষিণ খণ্ড আঞ্চলিক নাট্যকী ছাত্ৰ সন্থা জিন্দাবাদ, দক্ষিণ খণ্ড আঞ্চলিক নাট্যকী ছাত্ৰ সন্থা জিন্দাবাদ, সদৌ অসম 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 নাট্যকী ছাত্ৰ সন্থা জিন্দাবাদ। সকলোকে উদযাপন কৰা হৈছে। এই মুহূৰ্তত আপুনি কেনেধৰণৰ বাৰ্তা দিব বিচাৰে? আমি সদৌ অসম নাট্যকী ছাত্ৰ সন্থাই 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ গুলীত ঢেকীয়াজুলি থানাত আত্মবলিদান দিয়া জাতীয় বীৰ শ্বহীদ মনবৰ নাথৰ পবিত্ৰ স্মৃতিত আমি সদৌ অসম নাট্যকী ছাত্ৰ সন্থা, কোকৰাঝাৰ জিলা নাট্যকী ছাত্ৰ সন্থা আৰু দক্ষিণ খণ্ড আঞ্চলিক নাট্যকী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠিত কৰিছোঁ। আৰু আজিৰ এই কেন্দ্ৰীয় শ্বহীদ দিৱসত আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে যিজনে বীৰ শ্বহীদগৰাকীৰ তেজৰ বিনিময়ত আমি সকলোৱে স্বাধীনতা লাভ কৰিলোঁ, কিন্তু সেইজন বীৰ শ্বহীদক আজিলৈকে চৰকাৰখনৰ 1 মিনিটো সময় নহ'ল যে তেখেতক শ্ৰদ্ধাঞ্জলি জনাব লাগে। গতিকে আমি এইটো বাৰ্তা দিব বিচাৰিছোঁ, চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ, আগন্তুক দিনত যিসকল বীৰ শ্বহীদে নাটযোগীসকলে আত্মবলিদান দিছিলে তেওঁলোকৰ এই প্ৰতিটো শ্বহীদ দিৱসৰ কাৰ্যসূচী চৰকাৰীভাৱে অনুষ্ঠিত কৰিব লাগে বুলি আমি আজিৰ এই কেন্দ্ৰীয় শ্বহীদ দিৱসৰ পৰাই আমি চৰকাৰখনক সকীয়াই দিছোঁ। যোৱা 1 ছেপ্টেম্বৰ তাৰিখে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত এখন বৈঠক অনুষ্ঠিত হৈছিলে, কিন্তু সেই বৈঠকতে আজিৰ যি কেন্দ্ৰীয় শ্বহীদ দিৱসৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত চৰকাৰখনে সম্পূৰ্ণৰূপে সহযোগিতা কৰিব বুলি তেখেতসকলে আমাক কথা দিছিলে, কিন্তু আজিৰ তাৰিখত তেখেতসকলৰ সেই যি কথা আছিলে এই শ্বহীদ দিৱসত তেওঁলোকে সহযোগিতা কৰিব বুলি, কিন্তু আজিৰ তাৰিখলৈকে তেওঁলোকৰ কোনো সহযোগিতা আমি দেখা নাপালোঁ। আনকি তেখেতসকলে আমাৰ যি যোগাযোগ ব্যৱস্থা সেই যোগাযোগ ব্যৱস্থাকো বন্ধ কৰি দিছে। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ, আগন্তুক দিনত নাটযোগী ছাত্ৰ সন্থাৰ সৈতে যাতে চৰকাৰখনে এনেকুৱা ধৰণৰ প্ৰলোভনৰ ৰাজনীতি নকৰে তাৰ কাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু এই পবিত্ৰ দিনটোত এটা কথা ক'ব বিচাৰিছোঁ, নাটযোগীসকলৰ যি দীৰ্ঘদিনীয়া দাবী, জনজাতিকৰণৰ যি দাবী, উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ যি দাবী, এই দাবী যদি অতি সোনকালে চৰকাৰখনে পূৰণ নকৰে তেতিয়াহ'লে আজিৰ এই 20 ছেপ্টেম্বৰ তাৰিখতেই আমি আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰখনৰ বিপক্ষে আমি ধাৰাবাহিক আন্দোলন গঢ়ি তুলিম। আৰু ইতিমধ্যেই অসমৰ এই যিখন স্বেচ্ছাচাৰী বিজেপি চৰকাৰ আছে, এই চৰকাৰখনক উফুৰাই দিবলৈ 42 লাখ নাটযোগীক একত্ৰিত কৰিবলৈ আমি বিভিন্ন কাম কাজ ইতিমধ্যে হাতত লৈছোঁ। শেষবাৰৰ কাৰণে সকীয়াই দিব বিচাৰিছোঁ, নাটযোগীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাসমূহ যাতে তেওঁলোকে অতি সোনকালে পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই BTCত যিসমূহ ৰাজনৈতিক দল আছে তেওঁলোকলৈ আমি বাৰম্বাৰ বাৰ্তা প্ৰেৰণ কৰিছোঁ যে যি জাতি বা যি নাটযোগী জনগোষ্ঠীটোক যদি কোনোবা এটা ৰাজনৈতিক দলে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে তেওঁলোকৰ যিসমূহ দাবী আছে এই দাবীসমূহ পূৰণৰ কাৰণে, তেতিয়াহ'লে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি সেই ৰাজনৈতিক দলকেই সদায় সহযোগিতা কৰি যাব বুলি আমি বাৰম্বাৰ কৈ আহিছোঁ।